নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ জে তিলক আছামিজ এণ্টাৰটেইনমেণ্টলৈ। আৰু আজি মই ভিডিঅ' মূল টপিকটো লৈ আহিছোঁ পাগলামি। আৰু কি হয় এই পাগলামি বস্তুটো আপোনালোকে শেষলৈকে চাওক আৰু তেতিয়াহে বুজি পাব। চাওক, আমাৰ উঠি অহা নৱ প্ৰজন্মসকলে এই পাগলামি কিছুমান কাম বহুত বেছি কৰি আছে আৰু সেই পাগলামি যাতে নকৰক সেইবাবে মই এই মেছেজটো অকল যুৱ প্ৰজন্মসকলক বা যুৱ প্ৰজন্মৰ উঠি অহা ল'ৰা ছোৱালীসকলকে মই এইটো মেছেজ দিব খুজিছোঁ। চাওক, নিজৰ কৰ্মৰ টকাৰে নিজৰ ইনকমেৰে বস্তু কিনি লেবেল চোতালে ভাল লাগে যে তেতিয়া নিজৰ এটা ক'ব পাৰিম যে আমি নিজৰ টকাৰে লেবেল মাৰিছোঁ। নিজৰ বাপেকৰ পিতৃ মাতৃৰ ধনেৰে লেবেল মাৰিলে সেইটো ভাল নালাগে। ঠিক তেনেকুৱাই নিজৰ পিতৃ মাতৃৰ ধনেৰে বাইক গাড়ী কিনিবা, নিজৰ গাৰ্লফ্ৰেণ্ডক পতাবা, তাৰপিছত সেই পিতৃ মাতৃৰ ধনেৰে তুমি নিজৰ বাইকখন ৰাস্তাৰ মাজেৰে ভং ভংকৈ যেতিয়া তোমালোকে চাইলেঞ্চাৰ পকাই যোৱা ন, তেতিয়া আমাৰ বহুত খং উঠি যায়। কাৰণ আমি জানো সেইখিনি তোমাৰ ধন নহয়, তোমাৰ পিতৃ মাতৃৰ ধন হয়, কিন্তু তুমি পিতৃৰ মাতৃৰ ধনেৰে নিজৰ লেবেল চুটাইছা আৰু সেই পিতৃৰ মাতৃকে তোমালোকে সন্মান কৰিব নাজানা। আৰু এইটোৱে পাগলামি যে মই কৈ দিছোঁ যে কিছুমান ল'ৰাই প্ৰেমৰ ক্ষেত্ৰত হওক বা গেমৰ ক্ষেত্ৰত হওক, পাবজিৰ ক্ষেত্ৰতেই হওক বা কিছুমান অন্যান্য সৰু সুৰা কথাত যেতিয়া ছুইচাইড কৰে ন, তেতিয়া মই সেই পিতৃ মাতৃসকলক কৈ দিছোঁ আপোনালোকে দুখ নকৰিব, কাৰণ সিহঁতক মৰিব দিব লাগে। কাৰণ জীয়াই থাকোঁতে আপোনালোকক সন্মান কৰিবই নাজানিলে নিজৰ পিতৃ মাতৃক, নিজৰ বন্ধুবৰ্গক, নিজৰ সমাজক সন্মান ভাল এষাৰ মাত যেতিয়া জীয়াই থকা অৱস্থাত যদি দিব নোৱাৰিলে, গতিকে মৰাৰ পিছত আমি দুখনো কিয় কৰিম? দুখ কৰিবই নালাগে। আৰু নৱপ্ৰজন্মসকলক মই এটা কথা মেছেজটো দিব খুজিছোঁ যে তোমালোকে যেতিয়া পাবজি খেলত বা সৰু সুৰা প্ৰেমত ছুইচাইড কৰা ন, এবাৰ ভাবি চাবা যে মোৰ মা দেউতা আছে, মোৰ ফেমিলি আছে, গতিকে মই কিয় মৰিম? মোৰ মা দেউতাতকৈ মোৰ পাবজি গেমটো ডাঙৰ নহয়, মা দেউতাতকৈ মোৰ নিজৰ গাৰ্লফ্ৰেণ্ড ডাঙৰ নহয়। এইবিলাক কথা ভাবি চাব লাগে। আৰু যোনে এইবিলাক কথা নাভাবি যোনে ছুইচাইড কৰে, আত্মহত্যা কৰে, মৰিব লাগে আৰু মৰিবই দিব লাগে। কাৰণ দুখ কৰাৰ কোনো প্ৰয়োজন নাই। জীয়াই থাকোঁতে নিজৰ পিতৃ মাতৃক, বন্ধুবৰ্গ, সমাজক সন্মান দিব নাজানিলে সিহঁতে যেতিয়া ছুইচাইড কৰিব বা আত্মহত্যাৰ পিছত আমি কিয় সন্মান কৰিম? সিহঁতক সন্মানেই নকৰোঁ। আৰু আজি কিছুদিন পূৰ্বে মই দেখি আছোঁ যে এটা সৰু পাবজি গেমত, সেই পাবজি গেম যেতিয়া পুত্ৰজনে খেলি আছিলে, তেওঁৰ দেউতাকে যেতিয়া মানা কৰিছিলে তেতিয়া তেওঁ খং উঠি গ'ল সেই যুৱকজনৰ। তেতিয়া পিতৃক প্ৰহাৰ কৰি ঘৰৰ পৰা ওলাই গুচি যায়। গতিকে তেতিয়া সেই পিতৃজনে পুতেকক বিচাৰি বিচাৰি হাবাথুৰি। কিয় বিচাৰিব লাগে? যেতিয়া আপোনাক বুজি নাপালে, আপোনাক সন্মান কৰিব নাজানিলে, সমাজক যেতিয়া চিনি নাপালে সেইজন যুৱকে, আমি কিয় সেইজন যুৱকক ৰিপ বুলি মেছেজ কৰিম বা আপুনি কিয় দুখ কৰিব? কোনো প্ৰয়োজন নাই। আৰু সেইটো কাৰণে কৈছোঁ যে সৰু সুৰা ক্ষেত্ৰত, প্ৰেমৰ ক্ষেত্ৰত হওক বা গেমৰ ক্ষেত্ৰতে হওক, নৱপ্ৰজন্মসকলক মোৰ ফালৰ পৰা অনুৰোধ, ছুইচাইড নকৰিবা, আত্মহত্যা নকৰিবা। এনেকুৱা এখন মুকলি আকাশত জন্ম ল'বলৈ বহুত কষ্ট হয়, আৰু যিহেতু আমি জন্ম পাইছোঁ এনেকুৱা মুকলি আকাশত, ইয়াতকৈ দুৰ্ভাগ্যৰ কথা একো হ'ব নোৱাৰে। গতিকে উশাহ খুলি ঘূৰি ফুৰা মুকলি আকাশত ধুনীয়াকৈ সন্মান, ভাল কথা এইবিলাক দি যোৱা। গতিকে এনেধৰণৰ অশ্লীল কিছুমান কথাত আত্মহত্যা নকৰিবা। কাৰণ তোমাৰ মা দেউতা আছে, তোমাৰ ফেমিলি বৰ্গ আছে। তুমি আত্মহত্যা কৰাৰ পিছত বহুত দুৰ্ভগীয়া হৈ যায় সেই পিতৃ মাতৃসকল, বহুত মানসিক ৰূপে ভাগি পৰে সেই পৰিয়ালবিলাক। গতিকে সেইবাবে নৱপ্ৰজন্মসকলকে মই এই মেছেজটো দিছোঁ যে নিজৰ ইনকমৰ ধনেৰে লেবেল মাৰা, নিজৰ ইনকমেৰে সেইখিনি কাম কৰা। নিজৰ বাপেকৰ ধনৰ যেতিয়া নিজৰ পিতৃ মাতৃক সন্মান কৰিব নাজানা, গতিকে সেই পিতৃ মাতৃক ধনৰ পৰা লেবেল নামাৰিবা। আৰু সৰু সুৰা ক্ষেত্ৰত ছুইচাইড নকৰিবা। এইখিনি মোৰ অনুৰোধ। ধন্যবাদ।
নৱপ্ৰজন্মসকলক এই মেছেজটো মই দিছোঁ আৰু নৱপ্ৰজন্মসকলে বুজি লোৱাটো উচিত যে কি কৈ আছে। এই ময়ো এজন নৱপ্ৰজন্ম হয়, যে এওঁ কি কৈ আছে। গতিকে এইবিলাক কথা নৱপ্ৰজন্মসকলকে মই মেছেজটো দিলোঁ। আৰু এই মেছেজবিলাক যদি নিজৰ মগজুত খাটিছে, সোমাইছে, শ্বেয়াৰ কৰা। যদি কথাষাৰ সত্য লাগিছে মোৰ কমেণ্ট বক্সত জনোৱা, যে কমেণ্টৰ জৰিয়তে, তেতিয়াহে গম পাম যে তোমালোকৰ মাথাত সোমাইছে বুলি। গতিকে ধন্যবাদ। মই আকৌ আহিম নেক্সট ভিডিঅ'লৈ। গতিকে আশা কৰোঁ মোৰ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু কমেণ্ট ছাবস্ক্ৰাইবৰ কাৰণেই নহয়, মোৰ কথাবিলাক সত্য আছিলে, সেইবাবে মই ক'লোঁ। ধন্যবাদ।